আমাৰ মৌলিক আৱশ্যক অনুসৰি আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰ কৰোঁ। তাৰে কিছুমান প্ৰকৃতিৰ পৰা পোৱা আৰু কিছুমান মানুহে নিজে তৈয়াৰ কৰি লোৱা। এই তালিকাখনত বায়ু, পানী, মাটি আৰু খনিজ পদাৰ্থ অন্তৰ্ভুক্ত হৈছেনে? এই সকলোখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় কাৰণে এইবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। এই অধ্যায়ত আমি কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু লগতে এইবোৰক প্ৰকৃতিৰ পৰা কেনেধৰণে উলিয়াই অনা হয় আৰু এইসমূহৰ ব্যৱহাৰ কি কি। ভিডিঅ'টো আগবঢ়াৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই, চেনেলটোত গৈ পেলাই আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আৰু যদি ভিডিঅ'সমূহ চাইছে আৰু ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এই ভিডিঅ'ৰ বাহিৰেও আপোনালোকে যদি বিচাৰে মই বেলেগ টপিকত ভিডিঅ' বনাব লাগে তেন্তে ভিডিঅ'সমূহ চাই ভিডিঅ'ত কমেণ্ট কৰিব আৰু টপিকসমূহ লিখিব। আৰু পলম নকৰি আমি আজিৰ পাঠ আৰম্ভ কৰোঁ। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটি নিঃশেষ হৈ যাব পাৰেনে? সপ্তম শ্ৰেণীত তোমালোকে পানীৰ বিষয়ে পঢ়ি আহিছা। পানী অন্তহীন সম্পদ নে? প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন সম্পদসমূহক বহলভাৱে আমি দুই ভাগত ভগাব পাৰোঁ। ইয়াৰে ১ নম্বৰ হৈছে অনিশেষীয় প্ৰাকৃতিক সম্পদ। প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি আৰু বায়ু ইত্যাদি। ২ নম্বৰ হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ। প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে। এনে সম্পদসমূহৰ উদাহৰণ হ'ল অৰণ্য, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। ধৰি লোৱা যে পাত্ৰত থকা খাদ্য বস্তুখিনিয়ে কয়লা, পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছৰ নিচিনা নিঃশেষীয় প্ৰাকৃতিক সম্পদসমূহৰ মুঠ পৰিমাণক বুজাইছে। প্ৰত্যেকটো দলৰে ভোজন কৰাৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে। কোনোবা দলৰ আগৰ প্ৰজন্মকেইটা বাৰু বৰ বেছি লোভীয়া নেকি? এনেকুৱাও হ'ব পাৰে যে কেইটামান দলৰ আগৰ প্ৰজন্মকেইটাই পাছৰ প্ৰজন্মৰ বাবে সচেতন আৰু সেয়ে তেওঁলোকৰ কাৰণে কিছু খাদ্য এৰি দিছে। এই পাঠটোত আমি কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ নিচিনা কিছুমান নিঃশেষীয় প্ৰাকৃতিক সম্পদৰ বিষয়ে শিকিম। এইবোৰ মৃত জীৱৰ অৱশেষৰ বা জীৱাশ্মৰ পৰা উৎপন্ন হয়। সেয়েহে এইবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। কয়লা। তোমালোকে হয়তো কয়লা দেখিছা বা ইয়াৰ বিষয়ে শুনিছা। ই শিলৰ দৰে কঠিন আৰু কলা বৰণীয়া। আহাৰ ৰান্ধিবলৈ ব্যৱহাৰ কৰা ইন্ধনৰ ভিতৰত কয়লাও এবিধ ইন্ধন। আগৰ দিনত ৰেলগাড়ীৰ ইঞ্জিন চলোৱাৰ বাবে ভাপ উৎপন্ন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল। তাপবিদ্যুৎ প্ৰকল্পসমূহতো বিদ্যুৎ উৎপন্ন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ উদ্যোগতো ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। এতিয়া আমি চাওঁ কয়লাৰ কাহিনী। প্ৰায় ৩০০ নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিত তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈছিল। এইবিলাক যিমানেই গভীৰলৈ সোমাই গৈছিল, এইবোৰৰ উষ্ণতা বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ
ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। যিহেতু কয়লাৰ প্ৰধান উপাদান কাৰ্বন, সেয়ে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱাৰ বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। ভিডিঅ'টোত তোমালোকে এটা কয়লাৰ খনি নিশ্চয় দেখিবলৈ পাবা। বায়ুত কয়লা জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। উদ্যোগত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে কোক, আলকাতাৰা আৰু কয়লা গেছ নিচিনা প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা হয়। কোক এবিধ কঠিন, সছিদ্ৰ আৰু কলা-বৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আলকতৰা আমি সকলোৱে জানো, ই এটা বেয়া গন্ধযুক্ত কলা-বৰণীয়া ডাঠ তৰল পদাৰ্থ। ই প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকতৰাৰ পৰা উৎপাদিত দ্ৰব্যসমূহ দৈনন্দিন জীৱন আৰু উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ কৰা হয়, যেনে সাংশ্লেষিক ৰঞ্জক দ্ৰব্য, ঔষধ, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং, আলোকচিত্ৰণৰ সামগ্ৰী, ছাল সজাৰ সামগ্ৰী ইত্যাদি। আমোদজনক কথা যে চকৰি আৰু অন্যান্য কীট-পতংগসমূহ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেফথেলিন বলসমূহ আলকাতাৰাৰ পৰা তৈয়াৰী। কয়লা গেছ। কয়লা সংসাধনৰ দ্বাৰা কোক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। ইয়াক কয়লা সংসাধনৰ কাৰখানাসমূহৰ ওচৰত থকা বহুতো উদ্যোগে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। পেট্ৰলিয়াম। তোমালোকে জানা যে মটৰ চাইকেল, স্কুটাৰ আৰু মটৰ গাড়ীৰ নিচিনা লঘু যান-বাহনসমূহত ইন্ধন হিচাপে পেট্ৰল ব্যৱহাৰ কৰা হয়। ট্ৰাক আৰু ট্ৰেক্টৰৰ নিচিনা গধুৰ যান-বাহনবোৰ ডিজেলেৰে চলোৱা হয়। পেট্ৰল আৰু ডিজেল পেট্ৰলিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ দ্বাৰা আহৰণ কৰা হয়। পেট্ৰলিয়াম শব্দটোৰ অৰ্থ হৈছে পেট্ৰা মানে ৰক বা শিল, আৰু অলিয়াম শব্দটোৰ অৰ্থ মানে তেল। পেট্ৰলিয়াম কেনেকৈ সৃষ্টি হয় তোমালোকে জানানে? সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল। এই জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পত গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনবিহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। তোমালোকে নিশ্চয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ অৱস্থান দেখিবলৈ পাইছা। মন কৰাচোন, পানীৰ ওপৰত ক্ৰমান্বয়ে পেট্ৰলিয়াম, তেল আৰু গেছ আছে। কিয় এনে হয় বাৰু? মনত পেলোৱা যে তেল আৰু গেছ পানীতকৈ পাতল আৰু ইয়াৰ সৈতে মিহলি হৈ নাযায়। এতিয়া আমি পেট্ৰলিয়ামৰ শোধনৰ বিষয়ে কিছুমান কথা আলোচনা কৰোঁ। পেট্ৰলিয়াম এবিধ গাঢ় বৰ্ণৰ তৈলাক্ত পদাৰ্থ, লগতে ই বেয়া গন্ধযুক্ত। ই পেট্ৰলিয়াম গেছ, পেট্ৰল, ডিজেল, পিজ্জলক তেল অৰ্থাৎ লুব্ৰিকেটিং তেল, খনিজ মম ইত্যাদি বিভিন্ন উপাদানেৰে গঠিত এবিধ মিশ্ৰণ। পেট্ৰলিয়ামৰ উপাদানসমূহ বা অংশসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াক শোধন বুলি কোৱা হয়। তেল শোধনাগাৰত এই প্ৰক্ৰিয়া সাধন কৰা হয়। পেট্ৰলিয়ামৰ বিভিন্ন উপাদানসমূহ আৰু ইয়াৰ ব্যৱহাৰসমূহ তোমালোকে পাঠখনত নিশ্চয় পাবা। প্ৰাকৃতিক গেছ, ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন, কিয়নো ইয়াক নলীৰ মাজেদি সহজতে পৰিবহণ কৰিব পাৰি। প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। এই CNG-ক বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহৃত হয়। কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান-বাহনত পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছ তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন। CNG-ৰ এটা ডাঙৰ সুবিধা এইয়ে যে ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক
পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। দীঘল নলীসমূহৰ তেনেকুৱা নেটৱৰ্ক অসম, বডোদৰা, দিল্লীৰ কোনো কোনো অঞ্চল আৰু অন্যান্য ঠাইতো আছে। কেতবোৰ ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে। আমাৰ দেশৰ অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৃষ্ণা গোদাবৰী অৱবাহিকাত প্ৰাকৃতিক গেছ পোৱা যায়। আমি জানো যে কিছুমান প্ৰাকৃতিক সম্পদ সীমিত। এই পাঠৰ আৰম্ভণিতে তোমালোকে পঢ়িছা যে জীৱাশ্ম ইন্ধন, অৰণ্য, খনিজ পদাৰ্থ আদিৰ নিচিনা কিছুমান প্ৰাকৃতিক সম্পদ নিঃশেষীয় হয়। তোমালোকে জানা যে কয়লা আৰু পেট্ৰলিয়াম জীৱাশ্ম ইন্ধন। মৃত জীৱসমূহৰ পৰা ইন্ধনলৈ পৰিৱৰ্তিত হ'বলৈ বহু নিযুত বছৰৰ প্ৰয়োজন হৈছিল। আনহাতেদি এইবোৰৰ জ্ঞাত ভাণ্ডাৰসমূহ মাত্ৰ কেইশমান বছৰলৈকেহে ভৰ্তি থাকিব। তদুপৰি এই ইন্ধনবোৰৰ দহন কাৰ্যই হৈছে বায়ু প্ৰদূষণৰ এক প্ৰধান কাৰণ। ইয়াৰ ব্যৱহাৰ গোলকীয় উষ্ণতাৰ সৈতেও জড়িত। সেয়েহে নিতান্ত প্ৰয়োজনীয় হ'লেহে এইবোৰ ব্যৱহাৰ কৰাৰ দৰকাৰ। এনে কৰিলে পৰিৱেশ কিছু পৰিমাণে প্ৰদূষণমুক্ত হ'ব আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হ'ব পৰা বিপদ কিছু হ্ৰাস হ'ব আৰু এই সম্পদসমূহ দীৰ্ঘদিনৰ বাবে লভ্য হৈ থাকিব। ভাৰতত পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই ৰাইজক গাড়ী চলাওঁতে কেনেকৈ পেট্ৰল, ডিজেল বচাব লাগে সেই বিষয়ে দিহা দিয়ে। তেওঁলোকৰ সকিয়নিবোৰ হ'ল যিমান দূৰ সম্ভৱ এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে। ট্ৰেফিক লাইট থাকিলে বা কোনো ঠাইত ৰ'বলগীয়া হ'লে ইঞ্জিন বন্ধ কৰি দিব লাগে। চকাৰ ভিতৰৰ বায়ুৰ চাপ সঠিকভাৱে থকাটো নিশ্চিত কৰিব লাগে। নিয়মিতভাৱে গাড়ীখন চোৱা-চিতা কৰা বা যত্ন লোৱাটো নিশ্চিত কৰিব লাগে। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'কেইটাত কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।